নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় কৃষ্ণ সাক্ষী চিৰিয়েলখন চাই ভাল পাইছে। কৃষ্ণ সাক্ষী ধাৰাবাহিকখন আজি খণ্ডটো বহুত বেছি ইণ্টাৰেষ্ট হ'বলৈ গৈ আছে। যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে বিকিয়ে ছোৱালী এজনীক মন্দিৰৰ পৰা বিয়া পাতি আনিলে। সেই কথা মায়েকে ফোন কৰি মোমায়েকক জনায়। ইফালে সাক্ষীৰ কথামতে কৃষ্ণ দেউতাকে কাকলিক আশীৰ্বাদ দিয়ে আৰু কাকলিয়ে কৃষ্ণহঁতৰ ঘৰখন টাইমতে চলাব পাৰিব এইটো কথা তাই চেলেঞ্জ কৰে। আৰু আনফালে তৃষ্ণালৈ মাহীয়েকে ফোন কৰে আৰু তৃষ্ণাই সকলোবোৰ কথা দেউতাকক কৈ দিম বুলি কয়। সেইবাবে আজি খণ্ডটোত দেখিবলৈ পাব মাহীয়েকে ৰক্তিমক লগ কৰিব। এতিয়া বাৰু মাহীয়েকে ৰক্তিমৰ লগত কি প্লেন কৰিব জানিবলৈ পাব আপোনালোকে আজি খণ্ডটোত। ইফালে সাক্ষী মহাকে কৃষ্ণ দেউতাকক পুলিচে যে মাতিছে ফোন কৰি সেই কথাটো কয় আৰু দুয়োজন থানালৈ যায়। তৃষ্ণাই যে কৃষ্ণক মাৰিবলৈ কিলাৰক টকা দিছিল সেই ভিডিঅ'টো দেখায়। প্ৰথমে তেওঁলোকে বিশ্বাস কৰা নাছিল। তাৰ পাছত কিলাৰজনক সোধাত তৃষ্ণাই পইচা দিছিল বুলি কয়। আজি খণ্ডটোত দেখিবলৈ পাব তৃষ্ণাৰ দেউতাকে তৃষ্ণাক সুধিব এই কামটো কিয় কৰিলে আৰু তেতিয়া তৃষ্ণাই কি উত্তৰ দিব আজি দেখা পাব। ইফালে কৃষ্ণ দেউতাকে এই কথাটো সাক্ষীক ক'ব। এতিয়া বাৰু সাক্ষীয়ে কি কৰিব। আনফালে ৰঙে কৃষ্ণৰ ফটো এখন তুলি ফেচবুকত দিবলৈ ভাবে আৰু ঘৰৰ মানুহে দেখা পাব বুলি তাই ভাবে। এতিয়া বাৰু ৰঙে কি কৰিব। সঁচাকৈ কৃষ্ণ সাক্ষী ধাৰাবাহিকখন বহুত বেছি ধুনীয়া হৈ গৈ আছে। আপোনালোকক কওকচোন আজি খণ্ডটো চাবলৈ কোন কোন ৰখি আছে প্লিজ কমেণ্ট কৰি জনাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহে মোৰ আহিব লগা ভিডিঅ'সমূহ ন'টিফাই হৈ থাকিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।